দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি সমাজ বিজ্ঞানৰ অন্তৰ্গত ভূগোল খণ্ডৰ যিটো প্ৰথম পাঠ, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ, তো এই পাঠটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পাঠটোত থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন, তাৰ লগতে অতিৰিক্ত যিবিলাক প্ৰশ্ন হ'ব পাৰে, সেই প্ৰশ্নবিলাকৰ মাধ্যমেৰে বা প্ৰশ্নবিলাকৰ উত্তৰৰ মাধ্যমেৰে আমি গোটেই পাঠটো শেষ কৰিবলৈ চেষ্টা কৰিম বা পাঠটো বুজিবলৈ আমি চেষ্টা কৰিম। প্ৰথমতে যিটো পাঠভিত্তিক প্ৰশ্ন আছে সেইটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে, অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তুসমূহ কি কি, আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰধান যিবিলাক শাখাসমূহ কি কি। তো প্ৰথমতে আমি চাম অৰ্থনৈতিক ভূগোল কাক বোলে। ভূগোলৰ যিটো শাখাত স্থান আৰু সময় সাপেক্ষে সম্পদৰ উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোগৰ সৈতে জড়িত মানুহৰ সমগ্ৰ কাৰ্যকলাপ অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মানুহৰ কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰিব, আৰু সেই কাৰ্যকলাপবিলাক কিহৰ লগত জড়িত হৈ থাকিব? সম্পদৰ উৎপাদন, কেনেধৰণে সম্পদ উৎপাদন কৰিছে, কোনবিলাক ঠাইত উৎপাদন কৰিছে, ইয়াত কৈছে নহয় স্থান আৰু সময় সাপেক্ষে, কোনবিলাক স্থানত সম্পদ উৎপাদন কৰোঁতে বেছি লাভান্বিত হৈছে। যদি আমি এটা সৰু উদাহৰণ লওঁ, ধান খেতি আমি জানো সকলো ঠাইতে নহয়, গতিকে ধান খেতিৰ কাৰণে প্ৰয়োজনীয় স্থানটো কি হ'ব, সেই কথাখিনি অৰ্থনৈতিক ভূগোলে সামৰি ল'ব। তাৰপিছত বিতৰণ, আমি ইয়াৰ বিষয়ে বাৰু আলোচনা কৰিম, হ'লেও বিতৰণ মানে হৈছে যে সামগ্ৰীবিলাক এঠাইৰ পৰা অন্য ঠাইলৈ পঠিয়াই দিয়া, এঠাইৰ পৰা অন্য ঠাইলৈ পৰিবহণ কৰা। তাৰপিছত বিনিময় মানে হৈছে বস্তু আদান প্ৰদান কৰা, ক্ৰয় বিক্ৰয় কৰা, কেনেকৈ ক্ৰয় কৰিছোঁ আমি, কেনেকৈ বিক্ৰয় কৰিছোঁ। তাৰপিছত হৈছে উপভোগ মানে হৈছে আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰাৰ ফলত আমাৰনো কি কি হৈছে, এই কথাখিনি, এই গোটেই কথাখিনি বা এইখিনিৰ লগত জড়িত মানুহৰ যিবিলাক কাৰ্যকলাপ, আমি কেনেদৰে এই গোটেইকেইটা সমাপন কৰিছোঁ, সেইটো অৰ্থনৈতিক ভূগোলে সামৰি লয়। এতিয়া আমি চাম অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তুসমূহ কি কি হয়। গতিকে আমি জানোৱেই যে মূল বিষয়বস্তু যিকেইটা ওপৰত আমি পালোৱেই, উৎপাদন, বিতৰণ, বিনিময়, উপভোগ। গতিকে প্ৰথমটো হৈছে সম্পদৰ উৎপাদন, অৰ্থাৎ যিকোনো এটা সম্পদৰ যেতিয়া আমি উৎপাদন কৰিবলৈ যাওঁ, সেই উৎপাদনটোৰ লগত জড়িত গোটেই কথাখিনি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হ'ব পাৰে। যেনেকৈ উৎপাদনৰ লগত আমাৰ বিভিন্ন বস্তুৰ প্ৰয়োজন হয়, বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হয়, মাটিৰ প্ৰয়োজন হয়, স্থান প্ৰয়োজন হয়, সময় প্ৰয়োজন হয়, এই গোটেইখিনি অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হয়। আমি আগতে এটা উদাহৰণ দিছিলোঁ, যেনেকৈ ধানৰ দিছিলোঁ, ঠিক তেনেদৰে আমি এটা উদ্যোগৰ যদি উদাহৰণ দিওঁ, সেই উদ্যোগটো ক'ত স্থাপন কৰিব লাগিব, ক'ত উদ্যোগটো স্থাপন কৰিলে আমি বেছি লাভান্বিত হ'ব পাৰোঁ, উদ্যোগটোত আমি কেনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিম, সেই প্ৰস্তুত সামগ্ৰীবিলাক আমি কেনেকৈ বিতৰণ কৰিম, সেইটো সম্পদৰ বিতৰণ। আৰু বিতৰণ বুলি কওঁতে আমি কি বুজিম, যে আমি জানো যে পৃথিৱীৰ সকলো ঠাইতে সকলোবিলাক সম্পদ এভেইলেবল নহয়। গতিকে যিবিলাক ঠাইত এভেইলেবল থাকে, সেই এভেইলেবল সম্পদবিলাক বা য'ত উৎপাদন হয় সেই ঠাইৰ পৰা যিডোখৰ ঠাইত উৎপাদন নহয় সেই ঠাইলৈ আমি কেনেদৰে পঠিয়াম, কেনেদৰে সেই মানুহখিনিৰ চাহিদাবিলাক আমি পূৰণ কৰিব পাৰিম, সেই ঠাইৰ মানুহবিলাকৰ অভাৱবিলাক আমি পূৰণ কৰিব পাৰিম, এই কথাখিনি অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হয়। তাৰপিছত সম্পদৰ বিনিময় মানে আমি জানোৱেই যে আদান প্ৰদান বা ক্ৰয় বিক্ৰয়, কেনেকৈ আমি ক্ৰয় কৰিম, ক'ৰ পৰা ক্ৰয় কৰিম, ক'ৰ পৰা ক্ৰয় কৰিলে আমাৰ লাভ হ'ব, ক'ত বিক্ৰী কৰিম, ক'ত বিক্ৰী কৰিলে আমাৰ লাভ হ'ব, এই কথাখিনি। তাৰ লগতে সম্পদৰ উপভোগ মানে হৈছে ব্যৱহাৰ, আমি সম্পদ কেনেকৈ ব্যৱহাৰ কৰিছোঁ, কিমান ব্যৱহাৰ কৰিছোঁ, সম্পদ বেছিকৈ ব্যৱহাৰৰ ফলত আমাৰ কোনবিলাক অসুবিধাৰ সৃষ্টি হৈছে, কোনবিলাক সমস্যা হৈছে, এই গোটেই কথাখিনি আলোচনা কৰিব, বা এই গোটেই কথাখিনি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হয়। তাৰপাছত আমি চাম অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা, কোনবিলাক ভাগবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আছে কৃষি ভূগোল মানে হৈছে কৃষি কাৰ্যৰ লগত জড়িত যিবিলাক কাৰক, কৃষি প্ৰকাৰবিলাকৰ বিষয়ে, কৃষি কাৰ্যৰ বিতৰণ, কেনেকৈ আমি কৃষি কাৰ্য সমাপন কৰিছোঁ, পদ্ধতিবিলাক কি, শস্যৰ উৎপাদন, ইয়াৰ লগত জড়িত বিভিন্ন সূত্ৰবিলাক, কেনেদৰে উৎপাদন কৰিলে আমাৰ বেছি লাভান্বিত হ'ব পাৰিম, ক'ত বিক্ৰী কৰিম, গোটেই কথাখিনি সামৰি ল'ব। উদ্যোগিক ভূগোল, উদ্যোগৰ লগত জড়িত যিবিলাক, ক'ত উদ্যোগ স্থাপন কৰিম, ক'ত উদ্যোগ স্থাপন কৰিলে আমাৰ লাভ হ'ব, উদ্যোগিক সামগ্ৰী উৎপাদনবিলাক, কোনবিলাক সামগ্ৰী উৎপাদন কৰিম, উদ্যোগৰ অৱস্থান, উদ্যোগটো ক'ত আছে, উদ্যোগটো তাত থকাৰ ফলত আমাৰ লাভ হৈছেনে নাই হোৱা,
সেই বিভিন্ন তাৰ লগত জড়িত সূত্ৰবিলাক। তাৰপিছত আছে সম্পদ ভূগোল, সম্পদৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰা হয় ইয়াতে। আঞ্চলিক বিতৰণবিলাক, কোন কোন ঠাইত সম্পদবিলাক আছে, কোনবিলাক সম্পদ আছে, সম্পদৰ উদ্ঘাটন, আমি সম্পদ কেনেকৈ উদ্ঘাটন কৰিব পাৰোঁ, এই কথাখিনি। আৰু উদ্ঘাটনৰ লগত জড়িত কাৰকসমূহ, কোনবিলাক কাৰকে সহায় কৰে, আমি কেনেদৰে উৎপাদন কৰোঁ। আৰু সম্পদ সংৰক্ষণ, এইটো এটা ডাঙৰ বিষয় হয়। কেনেদৰে আমি সম্পদ সংৰক্ষণ কৰিব লাগে, কিয় সংৰক্ষণ কৰিব লাগে, সংৰক্ষণ নকৰিলে আমাৰ কি হ'ব, ইত্যাদি কথাবিলাক অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা। তাৰ লগতে আছে পৰিবহণ ভূগোল। পৰিবহণ ভূগোলটো হৈছে যে আমি আগতে পাইছিলোঁ যে বিতৰণৰ লগত জড়িত হয়। আমি এটা সামগ্ৰী উৎপাদন কৰিলোঁ, আমি এটা সম্পদ উৎপাদন কৰিলোঁ, সম্পদটো আমি কেনেদৰে পৰিবহণ কৰিম, এঠাইৰ পৰা অন্য ঠাইলৈ পঠিয়াম, কেনেকৈ মানুহৰ চাহিদা পূৰণ কৰিম, পৰিবহণৰ ভূমিকা কি হয় আমাৰ সম্পদ উৎপাদনৰ ক্ষেত্ৰত, সম্পদ বিতৰণৰ ক্ষেত্ৰত, সম্পদ বিনিময়ৰ ক্ষেত্ৰত, এই কথাখিনি। তাৰপিছত বজাৰ ভূগোল। বজাৰ ভূগোল মানে হৈছে বজাৰ স্থাপন আমি কিয় কৰিব লাগে, কেনেদৰে বজাৰ স্থাপন কৰিলে আমাৰ লাভ হ'ব, ক'ত স্থাপন কৰিলে লাভ হ'ব, আৰু ইয়াৰ যিবিলাক কাৰক, বজাৰ প্ৰকাৰবিলাক, কেনেকুৱা বজাৰ, আমি খুচুৰা বজাৰ, পাইকাৰী বজাৰ ইত্যাদিবিলাক, গোটেই কথাখিনি অধ্যয়ন কৰিব অৰ্থনৈতিক ভূগোলে। তাৰপাছত আছে পৰ্যটন ভূগোল। পৰ্যটনটো এটা উল্লেখযোগ্য হয়, অৰ্থনৈতিক কাৰ্যকলাপ হয়, কাৰণ ইয়াৰ জৰিয়তে এখন হোটেল সৃষ্টি হ'ব পাৰে বা চলিব পাৰে। পৰিবহণ, ৰেষ্টুৰেণ্ট, গাইড, হস্তশিল্প, স্থানীয় ব্যৱসায়বিলাক বিকাশ হয়, আৰু মানুহৰ আয় আৰু কৰ্মসংস্থাপনৰো বাট দেখুৱায় এই পৰ্যটন ভূগোলে। আৰু এই পৰ্যটন ভূগোলটো হৈছে আমাৰ অৰ্থনৈতিক ভূগোলৰ এটা প্ৰধান শাখা। তাৰপাছত আছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল। অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত যিবিলাক কাৰক, সেই কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰা। পৰিকল্পনা, কেনেকৈ আমি কামবিলাক আগুৱাই নিম, কেনেকৈ আমি উৎপাদন কৰিম, কেনেদৰে উৎপাদন কৰিলে বেছি লাভান্বিত হ'ম, কেনেকৈ উৎপাদন কৰিলে উৎপাদন বেছি হ'ব। বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন মানে হৈছে আজি আমি যিখিনি সম্পদ ব্যৱহাৰ কৰি আছোঁ, সেই সম্পদখিনি যাতে শেষ নকৰি অহা বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে যদি আমি সাঁচি ৰাখিব পাৰোঁ, যাতে তেওঁলোকে সেই সম্পদবিলাকৰ লগত চিনাকি হ'ব পাৰে, সম্পদবিলাক ব্যৱহাৰ কৰিব পাৰে, এই কথাখিনি আলোচনা কৰিব পৰিকল্পনা আৰু উন্নয়ন ভূগোলে। আৰু এই গোটেইকেইটা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাৰ ভিতৰতে পৰে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। তো অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। অৰ্থাৎ পৰিসৰ বুলি ক'লে আমি কি বুজিম? পৰিসৰ মানে হৈছে সীমা। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে কোনখিনি বিষয়ে আলোচনা কৰিব, ইয়াৰ সীমাটো কি হয়। তো অৰ্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাৰ অধীনত 5টা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। তো সেই প্ৰশ্নকেইটা আমি চালেই গম পাম যে ইয়াৰ পৰিসৰটো কি হয়। তো ইয়াৰে প্ৰথম যিটো ভাগ হৈছে পৰম্পৰাগত অৰ্থনৈতিক ভূগোল। তাৰ ভিতৰত 3টা বিশেষ প্ৰশ্ন হৈছে। প্ৰথমটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত। তো এই প্ৰশ্নটোৱে কোনো এটা অৰ্থনৈতিক কাম বা সম্পদ পৃথিৱীৰ কোনখন ঠাইত বা কোনটো অঞ্চলত আছে তাক বুজায়। মূলতঃ ভৌগোলিক অৱস্থান আৰু বিতৰণৰ ওপৰত গুৰুত্ব দিয়ে। এটা যদি আমি সৰু উদাহৰণ লওঁ, অসমৰ চাহ বাগিচাসমূহ ক'ত অৱস্থিত, বা ভাৰতৰ লো আৰু তীখা উদ্যোগবোৰ কোন কোন ৰাজ্যত অৱস্থিত, এয়াই হৈছে অৱস্থান। তাৰ পিছৰ যিটো প্ৰশ্ন সেইটো হৈছে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি। যেতিয়া আমি অৱস্থানটো বিচাৰি পালোঁ, আমি আগৰ যিটো প্ৰশ্ন আছিলে যে অসমৰ চাহ বাগিচাৰ কথা আমি কৈছিলোঁ, গতিকে অৱস্থানটো বিচাৰি পালোঁ, অসম বুলি আমি পালোঁ। তাৰপিছত আমি কি কৰিম, সেই কামটো বা সম্পদটোৰ প্ৰকৃতি কেনেকুৱা, আকাৰ কেনেকুৱা, পদ্ধতি কেনেকুৱা, উৎপাদনৰ যিটো পদ্ধতি আৰু গুণাগুণ, উৎপাদনৰ পাছত তাৰ গুণটো কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, আদিৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে ইয়াৰ বৈশিষ্ট্য। অৰ্থাৎ কামটো কেনেকুৱা ধৰণৰ আৰু কিদৰে কৰা হৈছে। আকৌ যদি আমি এটা উদাহৰণ লওঁ, চাহ খেতিৰ বৈশিষ্ট্য কি, ইয়াৰ উত্তৰত আমি এনেকৈ ক'ব পাৰিম যে ইয়াৰ বাবে কেনেকুৱা মাটি লাগিব, বৰষুণ কেনেকুৱা হ'ব বা বৰষুণৰ প্ৰয়োজন হ'ব নহ'ব, আৰু পাত ছিঙিবলৈ
শ্ৰমিকবিলাক কেনেকৈ নিয়োগ হ'ব বা শ্ৰমিক লাগিব নালাগে, ঠিক তেনেদৰে এটা খনিৰ পৰা পোৱা কয়লাখিনিৰ মানদণ্ড কেনেকুৱা হ'ব সেয়াও ইয়াৰ বৈশিষ্ট্যৰ ভিতৰতে পৰিব। তাৰপাছত আছে অৰ্থনৈতিক কাৰ্যটো অন্য কি পৰিঘটনাৰ সৈতে জড়িত। তো আমি জানো পৃথিৱীৰ কোনো অৰ্থনৈতিক কামেই অকলে বা স্বতন্ত্ৰভাৱে চলিব নোৱাৰে। ই সদায় আন বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰশ্নটোৱে সেই কামটোৰ লগত প্ৰাকৃতিক পৰিৱেশ, যাতায়ত, বজাৰ, মানুহ আদি কেনেধৰণৰ সম্পৰ্ক আছে তাক বিচাৰ কৰে। আকৌ যদি আমি এটা উদাহৰণ লওঁ, ধৰা হওক এখন ঠাইত এটা কপাহী কাপোৰৰ কল গঢ়ি উঠিছে। এই উদ্যোগটো অন্য কি পৰিঘটনাৰ সৈতে জড়িত? উদ্যোগটোৰ প্ৰয়োজন হোৱা কেঁচামাল, শ্ৰমিক, মেচিন চলাবলৈ বিদ্যুৎ আৰু উৎপাদিত কাপোৰ বিক্ৰী কৰিবলৈ বজাৰ আৰু যাতায়াত ব্যৱস্থাৰ সৈতে ই ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। তাৰ পাছত আমি যিটো ভাগ লৈছিলোঁ আধুনিক অৰ্থনৈতিক ভূগোল, ইয়াত দুটা প্ৰশ্ন আছে। অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাতে কিয় হৈছে? যে আমি যে অৰ্থনৈতিক কাৰ্যটো যে কৰিছিলোঁ, চাহৰ খেতি হওক বা কয়লা খনন হওক, যিটো কাৰ্য আমি কৰিছোঁ তাতনো কিয় হৈছে? বেলেগ ঠাইত হ'ব নোৱাৰে নেকি? ঠিক আছে, তাৰ বিষয়ে অধ্যয়ন কৰিব বা এইটো হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ ভিতৰত। তাৰপাছত দ্বিতীয় প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল নহ'লহেঁতেননে? অৰ্থাৎ আমি যিটো খেতি কৰিছোঁ বা আমি যিটো উৎপাদন কৰিছোঁ বা আমি যিটো কাৰ্য কৰিছোঁ, সেই কাৰ্যটো য'ত অৱস্থিত আছে তাৰ সলনি আমি বেলেগ এখন ঠাইত কৰা হ'লে বেছি ভাল আছিল নেকি? বা সেই নতুন ঠাইডোখৰত বা বেলেগ ঠাইডোখৰত কৰা হ'লে আমি বেছি লাভান্বিত হ'লোঁ নেকি? ইয়াৰ ফলত আমাৰ যিবিলাক চাহিদা, আমাৰ যিবিলাক প্ৰয়োজনীয় বস্তুবিলাক বা প্ৰয়োজনীয় সামগ্ৰীবিলাক বেছিকৈ পূৰণ হ'লে নেকি? তো এই প্ৰশ্নকেইটাৰ উত্তৰ আমি যেতিয়া দিবলৈ যাম তেতিয়াই আমি ক'ব লাগিব যে সেইখিনি হৈছে আমাৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে এই প্ৰশ্নকেইটাৰ জৰিয়তে বা এই প্ৰশ্নকেইটাৰ জৰিয়তে আমি যিখিনি উত্তৰ পাম সেই কথাখিনি সামৰি ল'ব। তাৰ উপৰিও অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অন্তৰ্গত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহক প্ৰধানকৈ 4টা প্ৰকাৰত শ্ৰেণীভুক্ত কৰিব পাৰি। সেইকেইটা হৈছে প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। এই বৃত্তিকেইটাৰ বিষয়ে আমি পৰৱৰ্তী প্ৰশ্নত যেতিয়া উত্তৰ কৰিবলৈ যাম তেতিয়া আমি আলোচনা কৰিম। আমি তৃতীয়টো প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি মানে কি আৰু অৰ্থনৈতিক বৃত্তিসমূহ কি? প্ৰথমতে আমি চাম মানুহে পৃথিৱীত জীয়াই থাকিবৰ কাৰণে বা জীয়াই থাকিবলৈ আৰু নিজৰ প্ৰয়োজনীয় বস্তুবোৰ যোগাৰ কৰিবলৈ যিবোৰ কাম কাজৰ লগত জড়িত হৈ থাকে বা যিবোৰ কাম কাজ কৰে তাকে অৰ্থনৈতিক বৃত্তি বা কাৰ্যকলাপ বুলি কোৱা হয়। তো অৰ্থনৈতিক বৃত্তিসমূহনো কি? প্ৰথমটো হৈছে প্ৰাথমিক বৃত্তি, যিবোৰ কামৰ জৰিয়তে মানুহে প্ৰকৃতিৰ পৰা পোনে পোনে খাদ্য, বাসস্থান বা পিন্ধা কাপোৰৰ বাবে প্ৰয়োজনীয় সম্পদসমূহ সংগ্ৰহ কৰে তাকেই প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। আৰু এই কাম সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে বা নিৰ্ভৰ হৈ থাকে। উদাহৰণস্বৰূপে কৃষি কৰা, নৈ বা বিলত মাছ ধৰা, হাবিৰ পৰা খৰি বা ফল মূল সংগ্ৰহ কৰা আৰু মাটি খান্দি খনিজ সম্পদ আহৰণ কৰা, এই গোটেইখিনি হৈছে প্ৰাথমিক বৃত্তি। অৰ্থাৎ প্ৰকৃতিৰ পৰা আমি পোনে পোনে সংগ্ৰহ কৰিছোঁ। দ্বিতীয়টো হৈছে দ্বিতীয়ক বৃত্তি। প্ৰাথমিক বৃত্তিত জড়িত ব্যক্তিসকলে বা তেওঁলোকৰ পৰা যিবোৰ বস্তু পোৱা যায়, যাক আমি কেঁচামাল বুলিও কওঁ, সেইবোৰক কল কাৰখানা বা উদ্যোগত বিভিন্ন প্ৰযুক্তিৰ সহায়ত সলনি কৰি মানুহে ব্যৱহাৰ কৰিব পৰা নতুন বস্তুলৈ ৰূপান্তৰ কৰা কাৰ্যকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। উদাহৰণস্বৰূপে প্ৰাথমিক বৃত্তিত জড়িত যিবিলাক ব্যক্তিয়ে কপাহৰ খেতি কৰিছে, গতিকে সেই কপাহটো আমি ব্যৱহাৰযোগ্য হিচাপে কেতিয়া আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াক? যেতিয়া কপাহৰ পৰা আমি যিবিলাক পৰিধান কৰোঁ কাপোৰবিলাক যেতিয়া তৈয়াৰ হ'ব, গতিকে সেই কাপোৰ তৈয়াৰ কৰা ব্যক্তিবিলাকক আমি কি বুলি ক'ম? দ্বিতীয় বৃত্তিৰ লগত জড়িত বুলি আমি ক'ম।
আকৌ আমি যদি উদাহৰণ লওঁ, যেনেকৈ আমি ক'লোৱেই কপাহৰ পৰা মেচিনত কাপোৰ বনোৱা, কুঁহিয়াৰৰ পৰা চেনি বনোৱা যিবিলাক ব্যক্তি বা যিটো প্ৰক্ৰিয়া লগত মানুহ জড়িত হৈ থাকে, ব্যক্তিসকল জড়িত হৈ থাকে, কাঠৰ পৰা যি বিভিন্ন আচবাববিলাক যে আমি বনাওঁ, আৰু ঘৰ দুৱাৰ বা ৰাস্তা ঘাট নিৰ্মাণ কৰা লগত জড়িত যিবিলাক ব্যক্তি, তেওঁলোকক আমি দ্বিতীয় বৃত্তি বুলি আমি চিনাক্ত কৰিব পাৰোঁ। তাৰ পাছত হৈছে তৃতীয় বৃত্তি। তো এই বৃত্তিত কোনো ধৰণৰ বস্তু বনোৱা বা উৎপাদন কৰা নহয়। ইয়াত সলনি প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিত উৎপাদিত বস্তুবোৰ গ্ৰাহক বা ব্যৱহাৰকাৰী, যিয়ে ব্যৱহাৰ কৰে, যাক আমি উপভোক্তা বুলিও কওঁ, ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰে। আৰু ই মানুহক বিভিন্ন সেৱা আগবঢ়ায় বাবে ইয়াক সেৱা খণ্ড বুলিও কোৱা হয়। অৰ্থাৎ ইয়াত প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ জৰিয়তে উৎপাদিত বস্তুসমূহ কি কৰা হয়, উৎপাদিত বস্তুবিলাক উপভোক্তাৰ ওচৰলৈ লৈ যোৱা হয়। উদাহৰণস্বৰূপে পৰিবহণ, যোগাযোগ, বজাৰত বস্তু পাইকাৰী বা খুচুৰাকৈ বিক্ৰী কৰা যিবিলাক ব্যক্তি, আৰু পৰ্যটন কেন্দ্ৰৰ লগত জড়িত যিবিলাক ব্যক্তি, সেইবিলাকক তৃতীয় বৃত্তি বুলি কোৱা হয়। চতুৰ্থ বৃত্তি হৈছে যিবোৰ কাম কৰিবলৈ মানুহক বিশেষ দক্ষতা, উচ্চ শিক্ষা, বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ প্ৰয়োজন হয়, তাক চতুৰ্থ বৃত্তি বুলি কোৱা হয়। আৰু ইয়াত শাৰীৰিক শ্ৰমতকৈ মানসিক বা বৌদ্ধিক শ্ৰমৰ বেছিকৈ প্ৰয়োজন হয়। তো উদাহৰণস্বৰূপে আমি যেতিয়া কাঠৰ পৰা বা এজোপা গছৰ পৰা যিবিলাক ব্যক্তিয়ে কাঠটো আনে, কাঠ কাটে, সেইবিলাক যিহেতু প্ৰাথমিক বৃত্তিৰ লগত জড়িত, আৰু যিবিলাক ব্যক্তিয়ে সেই কাঠৰ পৰা বিভিন্ন আচবাববিলাক বনায়, সেইবিলাকক আমি দ্বিতীয় বৃত্তি বুলি কওঁ। আৰু চতুৰ্থ বৃত্তিয়ে কি কাম কৰিব, যে মানুহক দক্ষতাপূৰ্ণভাৱে বিকাশ কৰা বা বিকাশত সহায় আগবঢ়োৱা, মানে শিক্ষাৰ জৰিয়তে, বুদ্ধিৰ জৰিয়তে বা দূৰদৰ্শিতাৰ জৰিয়তে, আৰু সেই সকলোবিলাক চতুৰ্থ বৃত্তিৰ লগত জড়িত। আৰু চতুৰ্থ বৃত্তিৰ কেইটামান উদাহৰণ হৈছে বিজ্ঞানীবিলাকৰ গৱেষণা কাৰ্যবিলাক, বেংকৰ কাম কাজবিলাক, প্ৰশাসন, শিক্ষাদান কৰাটো বা শিক্ষকসকল, আৰু সংবাদ মাধ্যমৰ যিবিলাক ব্যক্তি, সেই সকলোবিলাক আমি চতুৰ্থ বৃত্তি বুলি আমি কওঁ। তো মনত ৰাখিবলৈ আমি কেইটামান সহজ উপায় ইয়াতে দিছোঁ। যে প্ৰথম যিটো আমি পাইছিলোঁ প্ৰাথমিক বৃত্তি, তেওঁলোকে প্ৰকৃতিৰ পৰা পোনে পোনে সম্পদ সংগ্ৰহ কৰে। দ্বিতীয় যিটো বৃত্তি আছে, তেওঁলোকে সেই সম্পদবিলাক, অৰ্থাৎ প্ৰাথমিক বৃত্তিত জড়িত যিবিলাক ব্যক্তি, তেওঁলোকে যিবিলাক সম্পদ আহৰণ কৰে, সেই সম্পদক আমি কাৰখানাবিলাকত নতুন বস্তুলৈ সলনি কৰি দিওঁ। তৃতীয় বৃত্তি হৈছে সেই বস্তুটো, অৰ্থাৎ প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ জৰিয়তে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাক বজাৰলৈ নি বিক্ৰী কৰা বা যোগান ধৰা ব্যক্তিসকলক আমি তৃতীয় বৃত্তি বুলি কওঁ। আৰু চতুৰ্থ বৃত্তি হৈছে এই গোটেই ব্যৱস্থাটো চলাবলৈ একদম আৰম্ভণিৰ পৰা প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ ওচৰলৈ বা উপভোক্তাৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই চতুৰ্থ বৃত্তিয়ে সহায় কৰে।